হাই এভৰিৱান, এয়া গধূলি ভণ্টি মই মা আৰু আমাৰ ওচৰৰে বৰমা আমি চাৰিওগৰাকী ওলাইছোঁ বাৰ্থডে পাৰ্টি এটা নিমন্ত্ৰণ আছিলে তালৈকে বুলি। এইপিনে চাওক আমাৰ জংঘল ৰাস্তা, এইফালে ভঙা দলং, আহিছোঁ আৰু তেনেকৈ দেই বাৰ্থডে খাবলৈ বুলি। এই আমাৰ বাৰ্থডে গাৰ্ল, হেপী বাৰ্থডে। আৰু এয়া হৈছে লিজা, আজি তাইৰে জন্মদিন আৰু ইহঁতবোৰ তাইৰ ফ্ৰেণ্ডছ এইপিনে বহি আছে। আৰু এইজনী হৈছে অদিজা, আমাৰ বাৰ্থডে গাৰ্লৰ ভনীয়েক। এনেকৈ ঘৰত তাইক মুনু বুলিয়ে মাতে, চাওক ইমান মৰম লগা, নেথাকেই মোৰ কোচত অলপো। আৰু এইফালে আমি খাবলৈ বহিলোঁ, এইপিনে মা ভণ্টি এয়া বৰমা। আৰু এয়া হৈছে বাৰ্থডে স্পেচিয়েল খানা, পায়স, পুৰি, চানা দালি, বন্ধাকবি ভাজি, একদম ধুনীয়াকৈ দিছে। গতিকে এতিয়া খাওঁ। তাৰপিছত বাৰ্থডে খাই আহি এয়া হৈছে ৰাতিৰ ভাত সাজ। গধূলিয়ে খোৱা যিহেতু এতিয়া ৰাতিলৈ ভোক লাগিছেগৈ আৰু এতিয়া ভাতটো খাওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই দেই, বাই।